আজি বৃহত্তৰ মালিগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনখন শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ মালিগাঁৱত অনুষ্ঠিত কৰা হয়। পুৱাৰ ভাগত পতাকা উত্তোলনেৰে এই অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। আৰম্ভণি অনুষ্ঠানত মনীন্দ্ৰনাথ শৰ্মা আৰু জুনু দেৱীয়ে সুন্দৰ সংগীতানুষ্ঠান পৰিৱেশন কৰে। বিভিন্ন কাৰ্যসূচীৰ লগতে ডক্টৰ দেবেন চন্দ্ৰ দাস সুদামা জীৱন কৃতি আৰু কৃতিত্ব নামৰ এক গ্ৰন্থ উন্মোচন কৰা হয়। এই গ্ৰন্থখন সম্পাদন কৰে মুকুল চন্দ্ৰ মেধি আৰু ডক্টৰ দিবাকৰ চন্দ্ৰ দাসদেৱে। বৃহত্তৰ মালিগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন। মই ভাবোঁ এই জ্যেষ্ঠ নাগৰিকৰ সন্থাটো চৰকাৰে এই জ্যেষ্ঠ নাগৰিকক সন্মান দিয়ক আৰু জ্যেষ্ঠ নাগৰিকৰ যিটো আঁসোৱা আছে পূৰ্ণ কৰক। যাতায়াতৰ ক্ষেত্ৰতে হওক, শাৰীৰিক যিখিনি আমাৰ চিকিৎসাৰ ক্ষেত্ৰতে হওক, যিখিনি আমাক কৰিবলগীয়া আছে এজন নাগৰিক হিচাপে তেওঁলোকে যাতে আমাক এইখিনি সুবিধা দিয়ে আৰু শিল্পী পেঞ্চন হওক, ক্ৰীড়া পেঞ্চন হওক, সাহিত্যিক পেঞ্চন হওক, এই ক্ষেত্ৰতো যাতে আমাক সুন্দৰ এটা সুবিধা দিয়ে। বায়'ডাটা চাওক তেওঁ পাবলগীয়া হয় কি নহয় স্পষ্টভাৱে চাওক, চাই উঠি দিয়ক, তেতিয়াহে আমাৰ মনৰ অনুকম্পাবিলাক আমাৰ ভাল হ'ব। আৰু আমি ভাবোঁ জ্যেষ্ঠতাই সময়েহে জ্যেষ্ঠতা নিৰূপণ কৰে আৰু সময়ৰ লগে লগে জ্যেষ্ঠজনৰ আদৰ্শইহে নৱপ্ৰজন্মক উদ্ভাসিত কৰাৰ এটা নতুন ৰাস্তা পায়। আজি বৃহত্তৰ মালিগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন। এই বৃহত্তৰ মালিগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ এইটো গঢ় লৈ উঠা আজি 4 বছৰ। ইয়াত মালিগাঁও বিভিন্ন বয়োজ্যেষ্ঠ সকলক লৈ এই সন্মিলন গঠন হৈছে আৰু ইয়াত বহুতো জ্ঞানী গুণী শিল্পী, বিভিন্ন ব্যক্তিত্বৰ মানুহ ইয়াত লগ লাগি ইয়াত এটা কাৰ্যালয় স্থাপন হৈছে। গতিকে আমি মালিগাঁৱৰ সৰ্বতো প্ৰকাৰে উন্নতিৰ বাবে জ্যেষ্ঠসকলৰ অৱদানক স্বীকৃতি প্ৰদান কৰি আজি এই সন্মিলনৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। গতিকে এই দুখন কিতাপ উন্মোচন হৈছে আজি আৰু এখন এই যিখন স্মৃতিগ্ৰন্থ সেইখন উন্মোচন কৰিছে আমাৰ জ্যেষ্ঠ সম্পাদক মালিগাঁও নাগৰিকৰ জ্যেষ্ঠ সম্পাদক তেওঁ হৈছে প্ৰসন্ন বৰঠাকুৰ আৰু আনখন যিখন ৰেবেন দাস ডক্টৰ ৰেবেন দাসৰ ওপৰত লিখা কিতাপখন উন্মোচন কৰিছে নৰেন শৰ্মাই। গতিকে এই দুখন উন্মোচন হৈছে আৰু আজি এই অনুষ্ঠানটোৰ আমাৰ এই মালিগাঁও বৃহত্তৰ মালিগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ সদস্য হৈছে এতিয়ালৈকে 145 জন। ইয়াত আৰু এতিয়ালৈকে আমাৰ নামভৰ্তি কাম চলি আছে আৰু ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। গতিকে এতিয়া আমাৰ প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে এই ইয়াত অধিৱেশন অনুষ্ঠিত হয়। এই অনুষ্ঠানত নতুন সমিতি গঠন কৰা হয় আৰু দায়িত্বভাৰ অৰ্পণ কৰা হয়। শেষত অসম সংগীত পৰিৱেশন কৰি সভাৰ সামৰণি মৰা হয়। অসম দাপোন। আমাক পুনৰ লগ পাবলৈ অসম দাপোন ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাওক।